হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই টাউনত গৈছিলোঁ। টাউনৰ পৰা জানৰ কাৰণে আৰু জিকমিৰ কাৰণে দুটা পেষ্ট্ৰি লৈ আহিছোঁ। জানে আগদিনাৰ পৰা কান্দি আছে পেষ্ট্ৰি খাবলৈ লাগে। কিন্তু পেষ্ট্ৰি অনাৰ অসুবিধা হ'ল, মানে যোৱাৰ সুবিধা নহ'ল টাউনত, সেইকাৰণে পেষ্ট্ৰি অনা নহ'ল। একদম লগে লগে টাউনৰ পৰা আহি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভ্লগটো আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ ভ্লগটো চাব আৰু ভ্লগটোত কি কি দেখুৱাওঁ সেইটো ডেইলি ভ্লগ দিম বুলি ভাবিছোঁ। এতিয়াৰ পৰা কি কৰিব পাৰোঁ সেয়া আপোনালোকৰ লগত চব শ্বেয়াৰ কৰি যাম, গতিকে চাই থাকিব। আৰু মই সূতা আনিছোঁ, কাপোৰ বব দিম বুলি ভাবিছোঁ। আমাৰ গাঁৱত এটা পেহী আছে, পেহীটোৱে মোক কাপোৰ বৈ দিম বুলি কৈছে। মোৰ শালখন তাতে আছে আৰু তাতে মই কাপোৰ সূতাখিনি দি দিম, মোক কাপোৰ বৈ দিব বোলে পেহীয়ে। আপোনালোকক দেখুৱাম কেতিয়াবা যেতিয়া যাওঁ, আৰু সূতাখিনি দিবতো যাবই লাগিব। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া 10:45 হৈছে ৰাতি। আজি ভাটিবেলা মানে সন্ধিয়া বজাৰত গৈছিলোঁ। বজাৰৰ পৰা কিবা কিবি শিৱৰাত্ৰি উপলক্ষে, অহাকালি যিহেতু শিৱ পূজা হ'ব, সেইকাৰণে মই অলপমান ফল মূল আৰু মাহ প্ৰসাদ সেইখিনি আনিছোঁ। মাহ প্ৰসাদখিনি আগতে আনিছোঁ আৰু মাহ প্ৰসাদখিনি ভিজাই থ'লোঁ। তাতে আগে পিছে যাওঁ, শাওণ মাহতো যাওঁ, আৰু আপোনালোককো লৈ যাম যদি পাৰোঁ। অলপ এয়া বুট মুগখিনি ৰাতিয়ে ভিজাই থৈছোঁ। মুগখিনি কিয় দিয়ে জানেনে? মুগটো আচলতে গণেশ বাবাৰ অতি প্ৰিয়, সেইকাৰণে মুগটো বুটৰ লগত দিব লাগে। তাতে বেলো আছে, এটা বগৰী বেল, এইবিলাক শিৱ পূজাত দিব লাগে। ধতুৰা ফুল দিব লাগে, কিন্তু এইখিনি বস্তু খোৱাই নহ'ল। কালি কি পাই চাওঁ এবাৰ। আৰু এয়া চাওক, ঘৰতে মই শিৱৰাত্ৰি বুলি ৰাতিপুৱাৰ ভাগতে চাকি বন্তি জ্বলালোঁ, ধূপ ধূনা দিলোঁ আৰু লগতে নৈবেদ্য এখনো দি দিলোঁ। আৰু এটা সৰু চাই শিৱলিংগ এটা আছে, বুঢ়া আঙুলিটোৰ নিচিনা সমান, সেইটো আইনাৰ আছিলে। সেইটোতো মই অলপমান পঞ্চমৃত দি দিলোঁ। দ্ৰোমবস্তু ফুল দিছোঁ। শিৱ বাবাই দ্ৰোমবস্তু ফুল, ধতুৰা ফুল, এইবিলাক বনৰীয়া ফুলটো খুব ভাল পায়, আকনৰ ফুলো ভাল পায়, কিন্তু ক'ত পাম, সেইখিনিকে দি দিলোঁ। আৰু এয়া চাওক, এইটো শিৱলিংগ, সেয়া দ্ৰোমবস্তু ফুল আৰু গাখীৰ, মানে পঞ্চমৃত দি দিছোঁ। মই ইয়াতে ৰুমত চাকি দি দিলোঁ, চাকি বন্তি জ্বলালোঁ, আৰু এতিয়া মই যাব ওলাইছোঁ শিৱ মন্দিৰলৈ। আমি গোটেইকেইটা যাম একেলগে, বলক। আহি আছোঁ। যান জিকমি কতে মই মাস্কখন আনা নাই। আৰু ইয়াৰ বুঢ়া গোঁসাই থান পালোঁ। তাতে বহুত দোকান আছে আৰু এখন দোকানৰ পৰা এইখিনি ল'লোঁ। ঘিউ চাকি 5টা, ধূপ 1 পেকেট, আৰু ধতুৰা ফুল আৰু জেনেৰেল ফুল আৰু বেলপাত, এইখিনি বস্তু লৈ তাতে চাকি বন্তি জ্বলালোঁ। চাকি বন্তিখিনি বাহিৰত দিব লাগে আৰু ভিতৰত কেৱল সেৱা কৰিব লাগে। আৰু এয়া মানুহৰ ভিৰ, ভয় লাগি যায়, জানোচা বস্তুখিনি ঠেলা হেঁচাত কিবা হৈ যায়, সেইটো কাৰণত খুব ভয় লাগে। আৰু এনেদৰে আমি মন্দিৰত সোমাই চাকি বন্তিখিনি দিলোঁ। খুব ভাল লাগিলে, বহুত মানুহৰ ভিৰ ৰাতিপুৱাৰ ভাগত হ'লেও। তেতিয়া অৱশ্যে 10:30মান বাজিছিলে। আৰু এনেদৰে বৰ ধুনীয়াকৈ এটা ৰাস্তা আছে, সেই ৰাস্তাটোৰে তিনিওটা ছাইডতে গৈ চাকিবিলাক জ্বলাব পাৰি, মনৰ আশাবিলাক নিজৰ ইচ্ছামতে ভাবি পূৰণ কৰিব, কথা ক'ব পাৰি। ঠিক তেনেকুৱাকৈ আমি চাকি বন্তি জ্বলাই ধুনীয়াকৈ একো অসুবিধা নোহোৱাকৈ আমি ওলাই আহিলোঁ। তাৰপিছত মন্দিৰৰ ভিতৰত সেৱা কৰিবৰ কাৰণে সোমাইছোঁ। আৰু এয়া চাওক, শিৱ বাবাৰ নামত একদম কিমান ডম্বৰু, ভাঙৰ, কি বুলি কয় সেইটো, ভাঙৰ লাড়ু, ভুটা ভাং, এইবিলাক সকলোবিলাকতো থাকেই। আৰু
ভাঙৰ চিলিম দিব লাগে আৰু এনেদৰে বৰ সহজত ধুনীয়াকৈ চাকি বন্তি জ্বলাব পাৰি আৰু আজিকালি মানুহবিলাক সকলোবিলাক ঠাইতে প্ৰায় কিছু ক্ষেত্ৰত বহুত ভাল হৈছে আৰু লাইন পাতি নিজে গৈছে নিজে সুন্দৰকৈ ঠাই উলিয়াই দিছে আৰু নিজে ঠাই উলিয়াই দিছে আৰু এনেদৰে চাকি বন্তিখিনি ধুনীয়াকৈ জ্বলোৱা হোৱাৰ পাছত আমি মন্দিৰলৈ যাওঁতে সুন্দৰকৈ এটা লাইন হৈ গ'ল অট'মেটিকেলি লাইন এটা হৈ গ'ল আৰু তেনেদৰে আমি সুন্দৰকৈ লাইনত গৈ সোমালোঁ ভিতৰ সোমোৱাৰ লগে লগে আমাক পূজাৰীয়ে ৰাইট চাইডে লৈ গ'ল ৰাইট চাইডে লৈ যোৱাৰ পাছত আমি তেনেকুৱাকৈ উত্তৰমুখীয়া হৈ আমি যিখিনি ফল মূল লৈছিলোঁ সেই ফল মূলখিনি শিৱলিংগত দি দিছোঁ বেল আপেল বগৰী আৰু কল নাৰিকল এইবিলাক আমি শিৱলিংগত দি দিছোঁ ফুলখিনিও দি দিছোঁ এনেদৰে আমি ধুনীয়াকৈ মন্দিৰৰ ভিতৰত আমি পূজা কৰিলোঁ দৰ্শন কৰিলোঁ আৰু সুন্দৰকৈ পৰিপাটিকৈ কামখিনি হৈছে বহুত ভাল লাগিছে এটা ডিচিপ্লিনত বহুত মানুহ হৈছে যদিও ডিচিপ্লিনত গোটেইখিনি পূজা সেৱাৰ ব্যৱস্থা হৈ গৈছে আৰু এনেদৰে আমি শিৱ মন্দিৰলৈ গৈ শিৱ পূজা কৰি আহিলোঁ আৰু এয়া চাওকচোন বাৰু এয়া শিৱ মন্দিৰৰ দৃশ্য আৰু এয়া চাওক ইমান ধুনীয়াকৈ লাইন এটা তৎক্ষণাত হৈ গ'ল আৰু দেখিয়ে ভাল লাগিল আমাৰ এনেদৰে আমি লাইন পাতি শিৱপুৰা গোহাঁইৰ থানলৈ গ'লোঁ ভিতৰত সোমাই গ'লোঁ আৰু এয়া চাওক সুন্দৰ দৃশ্য বহুত ভাল লাগে গৈ আৰু এয়া চাওক ভিতৰত লেফ্ট চাইডে বহুত মানুহৰ ভিৰ সেইকাৰণে পূজাৰীয়ে আমাক ৰাইট চাইডে লৈ গ'ল আৰু ভিতৰখিনি আমি আচলতে ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ তাৰপিছতে আমি বাহিৰত আহিলোঁ আহি লক্ষ্মী দেৱীক এবাৰ পূজা সেৱা কৰিলোঁ তাৰপিছতে নিৰ্মালী আৰু ফুট দি দিলে তেনেদৰে আমি গোটেইখিনি চালোঁ সেৱা কাঢ়িলোঁ আৰু অকণমান বাহিৰত চাৰিও চাইডে শিৱলিংগ ষাঁড় গৰু শিৱ পাৰ্বতী সকলোবিলাক ভৰপূৰ হৈ আছে গোটেই ঠাইখিনিয়ে আৰু এনেদৰে আমি অকণমান ইফাল সিফাল কৰি চালোঁ সেৱা কৰিলোঁ খুব ভাল লাগিল এনজয় কৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু নতুন লোকে যিসকলে চাইছে তেওঁলোকে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰে আৰু তাকে ভাবিছোঁ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু এয়া গোটেই মন্দিৰটো গোটেইখিনি ঠাইতে একদম মানুহেৰে ভৰপূৰ হৈ আছে আৰু এয়া চাওক তাতে অলপ সময় থাকি আমি আকৌ ঘৰলৈ আহিলোঁ আৰু ঘৰত আহি এয়া চাহ তাহ খাম আৰু ক'লোঁ আমি এয়া 12:30 আহি পালোঁ আৰু আহি পাই উঠাৰ পাছত এক কাপ চাহ খাম চাহ খোৱা যোগাৰ জাতিখিনি লৈ আহিছোঁ লগে লগে গাইছ মোৰ মূৰত ফুল এটা আছে চাওক কাপোৰটো সলাওঁ ড্ৰেছখিনি সলাই উঠি চাহ খাওঁ এতিয়া আৰু এটা কথা আমি আজি মঙলবাৰ নহয়নে মঙলবাৰৰ দিনাখন এটা আমাৰ ব্ৰত ৰাখোঁ আমি সেইকাৰণে এই ব্ৰতটোত আজি আৰু ভালে হৈছে শিৱ পূজা শিৱৰাত্ৰি গতিকে আৰু এয়া মন্দিৰৰ পৰা আহোঁতে আমি বাটতে অলপ দোকানত সোমাই চাহৰ যোগাৰ অলপ লৈ আহিছোঁ আৰু চাহখিনি আহি সুন্দৰকৈ ঘৰত বনাই খাইছোঁ আহোঁতে আমাৰ লগত জিকমি নাহিল কাৰণ জিকমিহঁতৰ লগৰ ঘৰতে সিহঁতৰ মানে যিখন আমি শিৱ বুঢ়াগোহাঁই থানলৈ গ'লোঁ সেইখন গোঁসাই ঘৰ আচলতে
ব্যক্তিগতভাৱে কৰা আৰু সিহঁতৰ ঘৰতে পূজা হয় আৰু সিহঁত লগ 5জনীমান একেলগ হৈ থাকিল সিহঁতে আৰু আমি 3জনহে আহিলোঁ জান আহিল আমাৰ লগত মই এনেদৰে আহি পালোঁ আৰু এয়া চাহ খালোঁ সুন্দৰকৈ চাহকাপ বনাই লৈ অলপমান নিৰ্মালি ঘৰকলৈকে লৈ আহিব লাগে প্ৰসাদ নহ'লেও আমি তাতে গ'লোঁ যাই উঠাৰ পাছত আমি মাহ প্ৰসাদ দিয়া নাই এতিয়াই খাবলৈ আৰু আমি চব মানুহবিলাকে যায় ঠগী বন্তিবিলাক চব মানুহে যায় মানে শৰাইখনহে আগবঢ়াইছে চাকি বন্তি দিছে কিন্তু মাহ প্ৰসাদ দিয়া নাই আমিও তেনেকুৱাকৈয়ে চাকি বন্তি আৰু শৰাইখন দিলোঁ তাৰপিছত আহিলোঁ আহি উঠি আজি ৰাতিহে যিহেতু শিৱ পূজাটো হ'ব সেইকাৰণে মানে আমি আৰু এতিয়া আৰু ভাত পানী একো নাখাওঁ ইহঁতক বনাই দিম খোৱা ভাত পানী অলপ আৰু এতিয়া আমি চাহ খাইছোঁ তাৰ পৰা আহি কাপোৰ সলালোঁ সলাই উঠাৰ পাছত এয়া চাহ খাম আৰু শিৱৰাত্ৰিৰ মাহ প্ৰসাদ আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে গ্ৰহণ কৰিব আশা কৰোঁ আজি আমাৰ এই ব্লগটো চাই ভাল পাব আৰু যদিহে অকণমান হ'লেও ভাল পায় তেনেহ'লে লাইক কৰিব বুলি আশা কৰিছোঁ আৰু সিদিনাখনে পায়স বনোৱা হোৱা নাছিল গাখীৰতে মই অলপমান কেশৰ দি গোসাঁইক আগবঢ়াই দিছোঁ আৰু আজিলৈ আহোঁ তেন্তে বাই বাই